দুৱাৰ মন্দিৰৰ মূল বিগ্ৰহ চুৰি হোৱাক লৈ মৰ্মাহত ভক্তপ্ৰাণ ৰাইজৰ আশা অতি সোনকালে মন্দিৰলৈ উভতি আহিব বিগ্ৰহ। মন্দিৰৰ বিগ্ৰহত হাত দি চোৰে অপবিত্ৰ কৰি তোলা শক্তিপীঠ উগ্ৰতাৰা দেৱালয়ত শুদ্ধিকৰণ প্ৰক্ৰিয়া সম্পন্ন হ'ল। ভক্তৰ বাবে পুনৰ মুকলি হ'ল উগ্ৰতাৰা মন্দিৰৰ দুৱাৰ। ইয়াৰ মাজতে ভক্তপ্ৰাণ আৰু মন্দিৰৰ পুৰোহিতৰ দৃঢ় প্ৰতিজ্ঞ অভিমত মাৰ মূৰ্তি উভতি আহিবই। মন্দিৰলৈ আহি মূৰ্তি নোহোৱাৰ বাবে মৰ্মাহত ভক্ত। মূল বিগ্ৰহ চুৰি হোৱাৰ পাছত শনিবাৰে পুৱা শক্তিপীঠ উগ্ৰতাৰা মন্দিৰত সম্পন্ন হ'ল শুদ্ধিকৰণ। মন্দিৰৰ ভিতৰৰ পৰা 9 কলহ পানী বাহিৰলৈ উলিয়াই জোৰ পুখুৰীৰ পৰা 9 কলহ পানী আনি মন্ত্ৰোচ্চাৰণেৰে শুদ্ধি কৰা হ'ল ঐতিহ্যমণ্ডিত উগ্ৰতাৰা দেৱালয়। আহোম স্বৰ্গদেউ শিৱসিংহৰ দিনত নিৰ্মিত ঐতিহাসিক উগ্ৰতাৰা দেৱালয়ত সংঘটিত চুৰিকাণ্ডই মৰ্মাহত কৰি তুলিছে ভক্ত আৰু পুৰোহিতগণক। তেওঁলোকে নিশ্চয় এই চেনেলটো চাই আছে প্ৰশাসন বিষয়ে, গতিকে তেওঁলোকে যিকোনো প্ৰকাৰে আমাৰ এই বিগ্ৰহটো উলিয়াই দিয়াত যৎপৰোনাস্তি চেষ্টা কৰক আৰু আমাক সেইটো অনতিবিলম্বে 48 ঘণ্টা শব্দটো নালাগে, তাৰ আগতে আমাক উভতাই দিয়ক, এইটোৱে আমি কামনা কৰোঁ। মন্দিৰৰ বিগ্ৰহ উভতাই আনিবলৈ ভক্তপ্ৰাণ ৰাইজে স্থানীয় ৰাইজ আৰু মন্দিৰ পৰিচালনা সমিতিয়ে আৰক্ষীক সময়সীমা বান্ধি দিছিল 48 ঘণ্টাৰ। কিন্তু এই ঘটনাৰ 24 ঘণ্টা উকলি যোৱাৰ পাছতো চোৰৰ কোনো সংসূত্ৰ উলিয়াবলৈ সক্ষম হোৱা নাই আৰক্ষী, যাৰ বাবে এতিয়া ক্ষোভ উজাৰিছে মন্দিৰ পৰিচালনা সমিতিয়ে। পৰিচালনা সমিতিৰ সদস্যসকল আছে, তেওঁলোকৰ পৰা জানিব চেষ্টা কৰিম। আৰু যিহেতু ভিডিঅ' ফুটেজ আমাৰ দেৱালয়ত তেওঁলোকে সংগ্ৰহো কৰিছে, কিন্তু এতিয়া আচলতে তেওঁলোকে ত্বৰান্বিতভাৱে কামটো কৰিব লাগিছিল, কিন্তু লতাইল থানাৰ কি কাৰণত তেওঁলোকে ফেইল কৰিছে আমি ক'ব পৰা নাই। আমি পুনৰ দেৱালয় কৰ্তৃপক্ষৰ পৰা তেখেতক আহ্বান জনাইছোঁ। এগৰাকী ভক্তমান যাত্ৰী হিচাপে আমি বিচাৰিছোঁ যাতে অতি শীঘ্ৰে পুলিচ প্ৰশাসনে অন্য কাম বাদ দি হ'লেও এইটো সম্পূৰ্ণ কোটি কোটি জনতাৰ চেণ্টিমেণ্টক সন্মান জনাই তেওঁলোকে কাম কৰক, অন্যথা কিন্তু আমি দেৱালয় কৰ্তৃপক্ষ আৰু সমূহ ৰাইজে ভক্তমান ৰাইজে কিন্তু আমি আইনগত ব্যৱস্থা ল'বলৈ বাধ্য হ'ম। চিচিটিভিত বন্দী হোৱা 4টাকৈ দুষ্কৃতিকাৰীক বিচাৰি আৰক্ষীয়ে নিজাববীয়াকৈ গঠন কৰিছে এটা বিশেষ দল। অতি শীঘ্ৰেই চোৰ ধৰা পৰিব বুলি বিশ্বাসী আৰক্ষী। আমি ইতিমধ্যে ফুটেজটো পাইছোঁৱে, ফুটেজটো বেছ কৰি আমি চাই আছোঁ। আমাৰ টীম এটা বনোৱা হৈছে ইতিমধ্যে, ছিনিয়ৰ যিখিনি অফিচাৰ আছে আমাৰ ছিনিয়ৰ অফিচাৰৰ তত্বাৱধানতে মানে এইটো চলিব, ইনভেষ্টিগেশ্যনটো চলিব। তেতিয়া আমি আশা কৰিছোঁ দিব পাৰিম বুলি, আমাৰ ইনভেষ্টিগেশ্যন সেই লাইনতে চলি আছে। ভক্তপ্ৰাণ ৰাইজৰ আশা মন্দিৰলৈ পুনৰ ঘূৰি আহক মাৰ মূৰ্তি, আৰু এই মূৰ্তিৰ ওচৰত মূৰ দুৱাই সিদ্ধি লাভ কৰক সহস্ৰজন ভক্তই। কেমেৰা পাৰ্চন জিতু আৰু অতুল মৰাণৰ সৈতে ডেভিড বুঢ়াগোহাঁই।